কবিতাৰ শিৰোনাম আহিনৰ আচলতানি অনুভৱৰ একলম। কবি শ্বৰিফুজ্জামান, আবৃত্তি মন্দিৰা মজুমদাৰ বৰুৱা। শৰৎ বোলে সংগোপনে আহে, তলসৰা নিয়ৰত শেৱালি সৰে। ফৰকাল বতৰত কহুৱাৰ কোমল হাঁহিত মনটো বিহ্বল হৈ পৰে। শৰতৰ আচলত ধৰি আকাশৰ পৰা টোপ টোপ নিয়ৰ সৰে। শৰতৰ কাচিয়ালি ৰ'দত নাচি থাকে সূৰ্যই বৰ আনন্দত। কি শীতল এই পৰশ, নিয়ৰে মুকুতা সনা দুবৰি দৰাৰ বুকুটো বাৰু এনে পৰশ লাগিছে নেকি? মানে আহিনৰ পৰশ? দুই এটুপকৈ শেৱালিবোৰো ফুলিছে, পৰিৱেশো হৈছে যেন বাংময়। সূৰুজৰ উত্তাপে জকমকোৱা নিয়ৰৰ টোপালবোৰ কাঢ়ি নিছে আৰু সতেজ শেৱালিবোৰক চুহি চুহি নাম দিছে মৰহা শেৱালি। পৰি যোৱা প্ৰতিটো পাপৰিতেই বাৰু থাকে নেকি অভিশাপ? মৰহি যোৱাৰ নে মানুহৰ হৃদয়তো থাকে একো একোপা মৰহা শেৱালি? শাৰদীয় জোনাক ফুলিছে তোমাৰ ওঠত, কহুৱাই হালিছে জালিছে তোমাৰ চুলিত, নিয়ৰেও চুম্বন কৰিছে বালিত। জোনাক সৰা নিয়ৰৰ কণিকাবোৰত লুকা ভাকু পলে পলে সুখৰ মৰীচিকা হৈ শুভ্ৰ জোনাকত খেলিছে নিদাৰুণ প্ৰেমৰ খেলা। আজি কহুৱা কোমল শুভ্ৰ বুকু মোৰ, উৰি আহিবা নেকি পুনৰ নিষ্ঠুৰ স্মৃতি হৈ? সুখৰ অৰণ্যত দুখৰ জোনাক ছটিয়াই কৃষ্ণচূড়াৰ দেশলৈ। আহিনৰ আচল টানি মোৰ হৃদয়ৰ মজিয়ালৈ। ধন্যবাদ।